আজি মই এটা পাপৰৰ চব্জি বনাম। তাৰ কাৰণে লৈছোঁ মই এয়া দৈ লৈছোঁ। ডাঙৰ চামুচেৰে 2 চামুচমান হ'লে হ'ব। এখন সৰু চামুচ কাৰণে অলপ বেছি হৈছে লোৱাত। এয়া বেচন লৈছোঁ 1 চামুচ। এয়া জলকীয়াৰ গুড়ি 1 চামুচ। এইটো ধনিয়া পাউডাৰ 1 চামুচ। এয়া হালধি আৰু নিমখটো একেবাৰে কমকৈ ল'ব লাগে, কাৰণ পাপৰত নিমখ থাকেই। এই গোটেই মিশ্ৰণটোতে এতিয়া মই পানী দিছোঁ। ডাঙৰ গিলাচেৰে 1 গিলাচ আৰু এইখিনি ভালদৰে এবাৰ লাৰি দিছোঁ। এতিয়া মই পাপৰ লৈছোঁ 4-5খন হ'লেই হ'ব। আৰু পাপৰখিনি এইদৰে ভাজ কৰি সৰু সৰু পিচ কৰি ধুনীয়াকৈ ছিঙি লৈছোঁ। 4 ভাগমান কৰি ছিঙি ল'লোঁ। গোটেইখিনি পাপৰ এইদৰে ছিঙি ল'ম। এতিয়া এটা মই কেৰাহী উঠাই দিছোঁ গেছত। এতিয়া মই এই ঘি দিলোঁ। ঘি 3 চামুচ দিম। এয়া তাৰপিছত মই গোটা জিৰা দিছোঁ অলপ। তেজপাত দিছোঁ 2টা। আৰু এতিয়া মই এই মিশ্ৰণখিনি ইয়াত ঢালি দিছোঁ। এই মিশ্ৰণখিনি আমি কেৰাহীত দিয়াৰ পিছত ভালদৰে লাৰি থাকিব লাগে। আৰু ইয়াত অলপ নিমখ দিছোঁ, পানী দিয়া হৈছে যিহেতু। আৰু যেতিয়ালৈকে ভালদৰে উতলি নাহে তেতিয়ালৈকে ভালদৰে লাৰিয়ে থাকিব লাগে, কাৰণ ইয়াত দৈ দিয়া আছে, নহ'লে ফাটি যায়। আঞ্জাখন ভালদৰে উতলি অহাৰ পিছত ইয়াত মই পাপৰখিনি দি দিলোঁ। পাপৰখিনি বেলেগকৈ ভাজি লৈছিলোঁ আৰু পাপৰখিনি দিয়াৰ পিছত প্ৰায় আধা মিনিটমান সময় ৰাখিলে হৈ যায়। পাপৰখিনি আমি কেৰাহীত যেতিয়া ঘি দিছিলোঁ তেতিয়াও ভাজি ল'ব পাৰি, আৰু তেতিয়া ভাজি ল'লে বেছি ইজি হয়। ভাজি লোৱাৰ পিছত আমি যদি মিশ্ৰণটো দি দিওঁ তেতিয়া আৰু বেছি সোনকালে হৈ যায়। পাপৰৰ আঞ্জাটো সম্পূৰ্ণ ৰেডি হৈছে। আমি ইয়াত ধনিয়া পাত অলপ দি গেছ অফ কৰি দিছোঁ। এই ৰেচিপিটো একেবাৰে ইজি। আপোনালোকে বনাই চাব, খুব সোনকালে হয়। এইটো খাবলৈ বহুত সোৱাদ হয়।